ছোৱালীজনীক আগতে খাবলৈ দিওঁ এয়া লোৱা তেনে থৈ দিছোঁ তোমাৰ টিভিৰ ওপৰত ঠিক আছে কি কৰি আছা পঢ়া হ'ল বেগ চেগ পেকিং কৰিলি কালি কালি ঠিক আছে দিয়া ভণ্টিক থৈ দিয়া মই এতিয়া আহি আছোঁ তাইক খুৱাব তুমি সামৰি দিয়া নাই বাবা এতিয়া আমি চবে একেলগে সামৰি দিম পাপাহঁতে বহুত দেৰি আছে দেই দিয়া তাতে কম্বলটো হটাই দিয়া এইটো কম্বলটো কিয় লৈছা মই আহি আছোঁ দেই হাত ধুই পেলাই ভালকৈ সেইকাৰণে মই কওঁ ন ভণ্টিৰ লগত চুলি মেলি বান্ধি ল'বি আয়ো ভণ্টি চুলি হাতটোত কাটা খাব আয়ো বাবা তুমি ধৰিব পাৰা এই যে হাত কাটা খাব তোমাৰ অ' বাবা চাওঁ 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 তোমাৰ হাতটো কিবা হৈছে নেকি খাবি ভণ্টিৰ হাত কাটা যাব টান দি তুমি চুলি দিয়া মই আহিছোঁ দেই বাবা কি কৰি আছা বাবা ভাত খাই মই তোমাক খাই দাই শুব কৈছিলোঁ নহয় মই জুবিন গাৰ্গ বনাই আছোঁ কিয় ক্লাছত বনাই কমপ্লিট হয় নাহি নাই মই বহুত দেৰিকৈ গৈ পাইছোঁ সেইকাৰণে কিন্তু বাবা এতিয়া কালি স্কুল আছে নহয় কিন্তু মই এতিয়া ড্ৰয়িং কমপ্লিট কৰিম ৰাতি হ'ব নহয় শুই যোৱা বাবা কিমানখিনি হৈছে চাওঁ হৈছে না হোৱা নাই হৈছে খালি দেখোন মিলা নাই মিলিছে জানো মিলিছে মিলিছে কিন্তু মই পুৰা নাজানো এইটো মিলিছে নে নাই দিয়া তুমি অলপমান চেষ্টা কৰিছা ওচৰত যাইহে পাৰিম দিয়া দিয়া তুমি অলপ হ'লেও চেষ্টা কৰিছা দিয়া হৈছে না হোৱা নাই ক'ব নোৱাৰোঁ কিন্তু ছোৱালীজনী অলপ চেষ্টা কৰিছে জুবিন দাক আঁকিবলৈ আচ্ছাৰে আজি ইটো শিকাইছে ভাস্কৰ ছাৰে গৈছে মোৰ ছোৱালীজনী অলপমান ট্ৰাই কৰিছে কমপ্লিট কৰি লৈ আহিব নোৱাৰিলে ভালে হৈছে কি কি ৰঙেদি কৰিছে অকল অইল পিষ্টেল নে কি অকল ইটো আৰু এইটো কালাৰ দিয়া আৰু বিচনাত কিয় কৰিছা তুমি কিবা কাৰণত যে ৰঙৰ হেৰিটো যে থাকি যায় দিয়া বা জলদি কৰি পেলাই হেৰি হৈ যাম মই এইটো ফটো মাৰি ৰাখিম দিয়া কমপ্লিট হৈ গ'লে আৰু কিমান কমপ্লিট হ'ব বাকী আছে বাছ স্কিন কালাৰ কৰিম আৰু এইটো কৰিম হৈ যাব হয় নেকি দিয়া বাই বাই চবকে বাই গুড নাইট কোৱা বাই গুড নাইট সুইট ড্ৰিম অল অফ ইউ আৰু আমাৰ এই বুঢ়ীটো শুবা হোৱাই নাই এতিয়া নতুন আহি পাল আহা প্ৰভেশ্বৰ ভাল খবৰ এটা দিম চিলিণ্ডাৰ শেষ পালে লগাই দে আৰু বুজি পাইছা লগাই দে চিলিণ্ডাৰখন হে গাইজ এতিয়া মানুহজন আহি পাল আৰু এতিয়া খাম আৰু ৰুটি বনাম চিলিণ্ডাৰ শেষ পাইছে আমাৰ এতিয়া চিলিণ্ডাৰ লগাম তাৰপিছত খাম আৰু মানুহজনৰ ডিউটিৰ পৰা আহি পাহি চাই থাকোঁ সেইকাৰণে খুবা হোৱা নাই অঁ জুবিন দা বনোৱা হ'ল দেই হৈছে না অলপমান ট্ৰাই কৰিছে আৰু ভাল নহ'ব পাৰে কিন্তু ট্ৰাই কৰিছে যে মোৰ বেটাটো ন যোৱা ভাল হৈছে যোৱা যোৱা ভাল হৈছে থৈ দিয়া ভালকৈ দেখিছোঁ দে পাই গুড নাইট বাই বাই দুটা আৰু ৰুটি ইফালে চাহ হৈ গ'লহি আৰু ইফালে ৰুটি হ'লহি আৰু এতিয়া চাহ ৰুটি কলডিলৰ চব্জি দি খাম লোৱা পানী বটল পানী য়েছ চাবত এইটো ইফালে নৰম নৰম ৰুটি লোৱা
এয়া চাহ আৰু এইটো কলডিল বনাইছোঁ অফটো দিছোন আৰু এয়া আমাৰ ৰুটি চাহ কলডিল ভাজি হৈ গ'ল আৰু এয়া আমাৰ কলডিল কেনেকৈ লাগিছে কলডিল আজি ৰাতি এনেকুৱাই আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানতে বাই বাই